নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগতে বন্ধুৰ বাবে নিজৰ জীৱন দিবলৈ সাজু আছিলোঁ, কিন্তু এতিয়া সেই বন্ধুবোৰ সময় আৰু পৰিস্থিতিৰ লগে লগে কিমান দূৰলৈ আঁতৰি গ'ল নিজেই ক'ব পৰা নাই। আগতে আমি স্কুলৰ ক্লাছত ভাল ফলাফলৰ বাবে স্কুলৰ ক্লাছ কৰিছিলোঁ, কিন্তু এতিয়া অৰ্থৰ পিছত দৌৰি ফুৰিব লগা হৈছে। সৰুতে অকলে স্কুললৈ যাবলৈ ভয় কৰিছিলোঁ, কিন্তু এতিয়া নিজৰ জীৱনৰ লক্ষ্যৰ বাবে গোটেই জগতখন অকলে ঘূৰিবলগীয়া হৈছিল। সঁচাই নিজৰ জীৱনটোত বহুত কিবা কিবি শিকালে আৰু কিবা বুজি পোৱাৰ আগতেই জীৱনটো এৰি গ'ল। সময় নিজেও পৰিৱৰ্তন হয় আৰু লগতে বহু মানুহৰ জীৱন পৰিৱৰ্তন কৰি পেলায়। ভগৱানে তেওঁলোকৰ ভাল কৰক যিসকলে আনৰ ভালটো নিবিচাৰে। ৰাতি 12টাৰ পিছত তাৰিখ বাৰ সলনি হয় আৰু পৰিস্থিতি বুজি মানুহো সলনি হয়। ধুনীয়া চেহেৰাতকৈ ভাল চৰিত্ৰহে মানুহে প্ৰশংসা কৰিব বেছি, আৰু মুখৰ ফৰফৰণিতকৈ তোমাৰ কামৰ পৰিচয়হে সমাজৰ গুৰুত্ব বেছি হ'ব। তুমি যিমানেই বেলেগৰ বেয়া কথা কৈ ফুৰিছা, সিমানেই সমাজে তোমাক আঁতৰাই দি থাকিব। জীৱনত সুখী হৈ থাকিব বিচাৰিছা যদি মানুহক কমকৈ গুৰুত্ব দিয়ক আৰু নিজৰ পৰিয়ালৰ লগত সময় বেছিকৈ দিয়ক। মানুহে দুখ সহ্য কৰিব পাৰে, কিন্তু কেতিয়াও বদনাম সহ্য কৰিব নোৱাৰে। জীৱনত কেতিয়াও এটা ভুল নকৰিবা, কেতিয়াও কাকো মিছা কথা নকবা। এটা মিছা কথাৰ ফলত নিজেই আনৰ নজৰত নিম্ন হৈ পৰিব লগা হ'ব পাৰে। ভদ্ৰ হোৱাৰ বাবে জ্ঞানী নহ'লেও হ'ব। অকল মা দেউতাৰ শিক্ষাৰ যথেষ্ট। শিক্ষাই সকলো জ্ঞান দিব নোৱাৰে। সমাজখনৰ পৰা কিছু জ্ঞান, কিছু আদৰ্শৰ দৰকাৰ হ'ব পাৰে। জীৱনটো কচুৰ পাতৰ পানীৰ দৰে। আমি যিমান দিন জীয়াই আছোঁ, সকলোৱে একেলগে মিলিজুলি থাকিব লাগিব। ধন্যবাদ। জয় আই অসম। যদি ভিডিঅ'টো ভাল লাগে, এটা লাইক, এটা কমেণ্ট আৰু এটা পাৰিলে শ্বেয়াৰ কৰি দিব। জয় আই অসম। আকৌ এবাৰ ধন্যবাদ।